অবিনাশ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডেইলি ব্লগছ। আশা কৰোঁ সকলো ভালে আছে। আজি মই যাব ওলাইছোঁ হাবিৰ মাজত বাঁহৰ গাছ বিচাৰি। তো বলক আজিৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমে কাপোৰযোৰ চেঞ্জ কৰি লওঁ, তাৰপিছত গৈ আছোঁ আমি হাবিৰ মাজত বাঁহৰ গাছ বিচাৰি। তো চাই থাকক ভিডিঅ'টো। তো আহি পাই গ'লোঁ মই হাবিৰ মাছ, আৰু এয়া হৈছে আমাৰ জংঘল। চাওক কিমান জংঘলৰ মাজত পাই গ'লোঁ আৰু মই লৈ আহিছোঁ এইখন দেখিছে কেঁকুৰা দা, আৰু এইখনেৰে আজি বাঁহৰ গাছ কাটিম। তো চাই থাকক আপোনালোকে, ভিডিঅ'টো কেনেকুৱা লাগে জনাব, আৰু আপোনালোকে বাঁহৰ গাছ খাই ভাল পায় নে বেয়া পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চাওক না কিমান জংঘল, চাওক না হাবিৰ মাজত তামাম মহ আছে দেখোন, ইমান কামুৰিছে মহে। ফাইনেলি বাঁহৰ গাছ বিচাৰি পাই গ'লোঁ এইটো চাওক বাঁহৰ গাছ, এইটো হৈছে বাঁহৰ গাছ। চাওক আপোনালোকে, এইটো হৈছে বাঁহৰ গাছ। এতিয়া ইয়াক কাটিম আৰু ফাৰ্ষ্টে ইয়াৰ ওচৰত থকা জাবৰখিনি চাফ কৰি লওঁ। এইটো চাওক বাঁহৰ গাছ কাটিলোঁ, তো আৰু কাটি আছোঁ। চাই থাকক আপোনালোকে, বাঁহৰ গাছ খাই কেনেকুৱা পায় আপোনালোকে জনাব কমেণ্ট কৰি। আৰু এইকেইটা চাওক না বাঁহৰ গাছ, এইকেইটা, এইটো আৰু এইটো অলপ সৰু হৈ আছে, ইয়াক পাছত কাটিম বাৰু দুদিনমান। তো এতিয়া এই দুটাকে কাটি লৈ যাওঁ, এই দুটা। বাঁহৰ গাছ কটা হৈ গ'ল, আৰু ইয়াত বেছি টাইম ৰৈ থাকিব নোৱাৰি, মহ বহুত। বেছি টাইম ইয়াত ৰৈ থাকিলে বেমাৰে পাই যাব, ইমান মহ পা আপোনালোকক, মহ বহুত ইয়াত জংঘলৰ মাজত। তো বলক গৈ থাকোঁ ঘৰত। জংঘলৰ ওচৰতে এইটো আমাৰ পুখুৰী, চাওক না ডাঙৰ মাছ আছে। বৰ্তমান পানীখিনি কাৰণে ধৰিব নোৱাৰি, মাছ বহুতো আছে ইয়াত। মাছখিনিও ডাঙৰ হৈছে, কিন্তু পানীখিনি লেতেৰা বহুত হৈছে, সেইটো কাৰণে ধৰিব নোৱাৰিব। এই দেখা পাইছে চাগে আপোনালোকে। ফাইনেলি ঘৰ পালোঁ এতিয়া আপোনালোকক বাঁহৰ গাছখিনি কাটা দেখাই আছোঁ। আৰু বাঁহৰ গাছটো বাকলি গুচাই লোৱাৰ পিছত আপোনালোকে ভালদৰে পানীৰে ধুই ল'ব। ধুই লোৱাৰ পিছত আপোনালোকে বাঁহৰ যিখিনি আপোনাৰ এই দাগ দেখিছে, ক'লা দাগ এনেকৈ থকা, এইখিনি ধুনীয়াকৈ আপোনালোকে কটাৰীয়ে দি
এনেকৈ কাটি ল'ব। কাটি নল'লে আপোনালোকৰ মানে যেতিয়া আপোনাৰ আচাৰ বা আপোনালোকে তৰকাৰী খাব, তো খাওঁতে আপোনালোকৰ তিতা লাগিব, ভাল নালাগিব। সেইকাৰণে আপোনালোকে খোৱা বাকলি গুচাই হোৱাৰ পিছতে ভালকৈ ধুই আপোনালোকে এনেকৈ এই দাগখিনি কাটি ল'ব। গাছটো গুচোৱা হৈ গ'ল। এতিয়া আৰু অলপ কাম আছে। ফাৰ্ষ্টে গাটো ধুই লওঁ, কাৰণ জংঘলৰ পৰা অহা বহুত গৰম লাগিছে। তো ফাৰ্ষ্টে গাটো ধুই লওঁ, তাৰপিছত আপোনালোকক বাকীখিনি দেখাই আছোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। গা ধুই ভাত পানী খাই ল'লোঁ। তো এতিয়া ব'লক আমাৰ কাৰ্যসূচীটো আৰম্ভ কৰোঁ। ফাৰ্ষ্টে আপোনালোকে এনেকুৱা এখন লৈ ল'ব। আমাৰ ফালে বাৰু ৰুকনি বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় নাজানো। বাঁহৰ গাছটো কাটি হোৱাৰ পিছত এনেকৈ আপোনালোকে টেমা এটাত ভৰাই ল'ব বাঁহৰ গাছখিনি। কাটি হোৱাৰ পিছত তাৰপিছতে তেল, নিমখ আৰু জলকীয়া দিব। তাৰপিছতে বৈয়ামটো আপোনালোকে সোপা মাৰি থ'ব। সোপা মাৰি মাজে মাজে বৈয়ামটো ৰ'দত দি থাকিব, তেতিয়া আপোনালোকৰ ভেঁকুৱে নধৰে, নহ'লে বা ভেঁকুৱে ধৰা সম্ভাৱনা থাকে। তো এনেকৈ আপোনালোকে বাঁহৰ গাছ বনাই বহুত দিনলৈকে খাই থাকিব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰিব। ধন্যবাদ।